কোনে কোনে ঢোকাটো ৰুলে একো যোৰহাটৰ অসম গ্ৰন্থমেলাত ব্যতিক্ৰমী কবিতাৰ অনুষ্ঠান হেঙুল কিংখাপ কবিতাৰ সঁফুৰা শীৰ্ষক অনুষ্ঠান সম্পন্ন। যোৰহাটত অনুষ্ঠিত হৈ থকা অসম প্ৰকাশন পৰিষদৰ অসম গ্ৰন্থমেলাৰ মঞ্চত আজি যোৰহাট জিলা কবি সন্মিলনৰ উদ্যোগত হেঙুল খিতাপ কবিতা সঁফুৰা শীৰ্ষক এটি ব্যতিক্ৰমী কবিতা অনুষ্ঠান সম্পন্ন হয়। যোৰহাট জিলা কবি সন্মিলনৰ সম্পাদক দেৱজিৎ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলন কৰি যোৰহাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট আবৃত্তিকাৰ যোগানন্দ বৰাই অনুষ্ঠানটিৰ উদ্বোধন কৰি ব্যতিক্ৰমী অনুষ্ঠানটিৰ আয়োজক তথা উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন জনায়। যোৰহাটৰ প্ৰায় 25 গৰাকী কবিয়ে 25টা কবিতা আবৃত্তি কৰে অনুষ্ঠানটিত। এই অনুষ্ঠানটিত শতাধিক কাব্যানুৰাগী উপস্থিত থকা এই ব্যতিক্ৰমী অনুষ্ঠানটিত নিজ সৃষ্টিৰ আবৃত্তিৰ আৱসংগীতসহ শুনিবলৈ পাই কবিসকলে আপ্লুত হৈ পৰে আৰু কবিতা মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰিত কৰিবলৈ সন্মিলনত গ্ৰহণ কৰা এই পৃথক আৰু একক কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰে। পানী পিব পাৰে ৰজা ধুৰীয়া ৰখীয়া ৰহাই ৰাজ ভেটি বধিব পাৰে বুকুৰ উত্তাপেৰে মাহিয়া হ'ব জানে পিছে মৌৰা হোৱাৰ হাবিয়া এইটো এটা পদক্ষেপ আগতে লোৱা হৈছে। আমি এইটো তেনেধৰণে পদক্ষেপটো আকৌ আগুৱাই লৈ যাব পাৰোঁ। চেষ্টা চলাই আমি আজি যোৰহাট যে অসম গ্ৰন্থমেলাত আমি এই কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি আশা কৰিছোঁ এই কাৰ্যসূচীৰ দ্বাৰা কবিসকলক আৰু আবৃত্তিকাৰসকলক আমি প্ৰেৰণা যোগাব লাগিব। কবিতাক মানুহৰ মাজলৈ লৈ যোৱাৰ আমাৰ এক পৰিকল্পনা আছে। এই পৰিকল্পনা বাস্তৱায়িত কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। মই যোৰহাট জিলা কবি সন্মিলনে কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰিত কৰিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে। বিগত 35টা বছৰে গাঁৱে ভূঞে চহৰে এনে বিভিন্ন কাৰ্যসূচী বিভিন্ন মঞ্চত আমি উপস্থাপন কৰি আহিছোঁ আৰু এইবাৰ আমি সকলোৰে কবিতা সকলোৱে শুনক বা পঢ়ক তেনে চিন্তাৰে আমি হেঙুল কিংখাপ কবিতাৰ সঁফুৰা শীৰ্ষক এটি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচীত যোৰহাটৰ 25 গৰাকী কবিতা আমি 25 গৰাকী আবৃত্তিকাৰৰ কণ্ঠত মঞ্চত উপস্থাপন কৰিছোঁ আৰু ইয়াৰ প্ৰথমটো খণ্ড বিগত বছৰ আমি তাৰে দ্বিতীয়টো খণ্ড যোৰহাট গ্ৰন্থমেলা সুন্দৰ পৰিৱেশত আমি আজি আয়োজন কৰিছোঁ। ইতিমধ্যে সকলোৱে স্বীকাৰ কৰিছে যে মহাচন্দ্ৰ পৰিৱেশ কৰিছে আৰু বৰ সুন্দৰকৈ আবৃত্তিকাৰসকলে তেখেতসকলৰ আবৃত্তিয়ে আমাৰ এক গ্ৰন্থমেলা যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।